গুড মৰ্ণিং মাই ইউটিউব ফ্ৰেণ্ডছ। আজি আপোনালোকক আকৌ পিংকি চিম্পল লাইফষ্টাইলৰ ব্লগত স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালেই আছে, মই একদম বিন্দাছ ভালেই আছোঁ। আজি একদম ৰাতিপুৱাৰ পৰা ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। এতিয়া বাজিছে 4:30। আমি ঘৰৰ পৰা ওলাই গৈছোঁ ফুৰিবলৈ, মানে মৰ্ণিং ৱাক কৰিবলৈ ওলাই গৈছোঁ। চক আমাৰ ঘৰৰ পৰা ওলাই সেইটো মেইন ৰাস্তা হয়। তো আমি এইফালে গৈ আছোঁ মানে আমি বহুত দূৰলৈকে গৈছোঁ। একদম 7-8 কিলোমিটাৰ আমাৰ খোজকঢ়া হয় বহুত দূৰলৈকে। মানে এতিয়া 4:30 বাজিছে না, 1 ঘণ্টা পূৰা লাগিব। 5:30 বজাত আমি ঘৰ আহি পাই যাম। তাৰপিছত লাগি যাম কামত। আকৌ ৰক্ষিত কিন্তু এইফালে ওলাই গৈছে। ৰক্ষিত তাৰ আমাৰ ওচৰৰে তাহঁতৰ লগত ওলাই গৈছে। মানে ৰৈ আছিলে আৰু এটা কাৰণে, তো ওলোৱা নাই ঘৰৰ পৰা। তো মই সেইটো কাৰণে চাই আছিলোঁ ঘূৰি পিনি যে ওলাইছে কি নাই। তাহঁতি গ'ল কিনে, তাহঁতি এইফালে গৈছে, আমি সেইফালে গৈছোঁ। তো গৈছোঁ ফুৰিবলৈ। তো অকণমান মনুয়া কৰিলে গাটো ভাল থাকে। মই কিন্তু মাজত কেইদিনমান যোৱা নাছিলোঁ, গ'লে কিন্তু মানে গাটো নহয় গোটেই দিনটো মাইণ্ডটো পূৰা ফ্ৰেছ লাগে, বহুত ভাল লাগে মনুয়া কৰিলে। তাৰপিছতে আৰু এটা আমাৰ লাভ এইটোৱে হয় যে যেতিয়া আমি ৰাতিপুৱা উঠি ফুৰিবলৈ যাওঁ, একতো আমাৰ হেল্থটো ভাল থাকে, মাইণ্ডটো ফ্ৰেছ থাকে, আৰু এটা কি আমাৰ কামখিনি পটাপট হৈ যায়। যদি এলাহ কৰি শুই থাকোঁ 7টা-8টালৈকে, তেতিয়া চাব গোটেই দিনটো লাগিছে যে গুচি গ'ল। আমি কাম কৰোঁতে গোটেই দিনটো গুচি যায়, শেষে নহয়। আৰু মই সেইটো কাৰণে যদি ৰাতিপুৱা উঠি ফুৰিবলৈ যাওঁ নহয়, তেতিয়া যে মোৰ গোটেই কামখিনি মানে সোনকালে হৈ যায়। আপোনালোকে চাই, মই টাইমটো দেখাই দিওঁ আপোনালোকক যে মোৰ ইমান সোনকালে কামখিনি হৈ যায়। আৰু আজি আৰু অলপ স্পীডত কাম কৰি আছোঁ, সোনকালে কৰি আছোঁ। এইটোতো ভিডিঅ' মই অকণমান স্পীড কৰিছোঁ, ইমান স্পীডত মই কাম কৰা নাই দেই। ইমান স্পীডত মই নোৱাৰোঁ কৰিবলৈ। যিমানটো স্পীডত পাৰোঁ সিমানটো স্পীড কৰোঁ, সেইটোতো মই অকণমান ফাষ্ট কৰি দিছোঁ। তো মই আজি যাম আমাৰ মিউনিচিপালিটি অফিচত। গোটত যোনে যোনে আছে তাহাঁতি গম পায় মোৰ ভিডিঅ' চাই। যাৰ মানে যোনে মানে গোটত আছে তাহাঁতক মানে গম পাব আজি আমাৰ গছ পুলি দিব। তো সেইটো কাৰণে আমাৰ মিউনিচিপালিটি অফিচত মাতিছে। তো মই সেইটো কাৰণে অকণমান পটাপট কামখিনিও কৰি আছোঁ। চাহ খাই বহাও নাই, ৰুটি বনাই পিনি পটাপট বহি গৈ চব্জি কাটিবলৈ। চব্জি কাটি মানে সদায়তো মই চাহ ৰুটি খাই চব্জি কাটিয়ে লওঁ। আজি কি কৰিছোঁ, চাহ খোৱাৰ পিছতে চব্জি কাটি লগালগ মই এইফালে খানা বহাই দিছোঁ। তো এইফালে মই গা ধুই আহি গৈছোঁ। গা ধুই পিনি একদম পূজা চূজা কৰি লৈছোঁ। তাৰপিছতে চাইছোঁ মধুৰি গছত এটা বান্দৰ, মধুৰি কিন্তু এটাও নাই, গোটেইখিনি বান্দৰে খাই শেষ কৰি দিছে। এতিয়া মই সেইটো আপোনালোকক দেখাবও নোৱাৰিছোঁ যে বোলে কিমান মধুৰি পৰি আছে। আগতে মই দেখাইছিলোঁ চোতালত কিমান মধুৰি পৰি থাকে, এতিয়া চব শেষ, এটাও মধুৰি নাই। আৰু এটা আছে, সেইটো মধুৰিটোৰ ভিতৰটো অকণমান বগা, সেইটো আছে মানে আমাৰ গেটৰ মুখতে। সেইখিনি কিন্তু ডাঙৰ হোৱা নাই, সেইখিনি অলপ সৰু সৰুৱে আছে। আৰু এইটো মধুৰি অকণমান সোনকালে পকি যায়, ডাঙৰো হৈ যায়, সেইটো ভিতৰটো ৰঙা। তো সেইটো শেষ, এইটো এইবাৰ আমি খাবই পৰা নাই। বান্দৰে উৎপাতত চব জেগাতে এতিয়া শুনি আছোঁ বান্দৰ বহুত। আমাৰ এইটো জেগাত বেছিয়ে বান্দৰ। ৰাতিপুৱা শুই উঠি আপোনালোক বান্দৰ মানে 20-25টামান পাবই, ইমান বান্দৰ থাকে। তো এইফালে কথা পাতি আপোনালোকৰ লগত মোৰ কামখিনি হৈ গ'ল। এওঁক মই গাখীৰ ৰুটি দি দিছোঁ। আজি চব্জি বনোৱা নাই, ক'লোঁ যে আজি চব্জি বনাব নোৱাৰিম, তেনেকৈ দেৰি হৈ গৈছে মোৰ। আৰু ৰক্ষিতক দি দিছোঁ আম ৰুটি। তো যেতিয়া যিমানখিনি কাম মানে সোনকালে কৰিব পাৰোঁ, যিমান বুদ্ধি কৰি মেনেজ কৰি কৰিব পাৰোঁ, ইমান সোনকালে আমাৰ কামখিনি হৈ যায়। তো মোৰ সেইটো কাৰণে এইফালে চব্জি বনোৱা নাই বুলি কামখিনি অকণমান পটাপট হৈ গৈছে। এক দি দিছোঁ ৰুটি, ৰক্ষিতকো দি দিলোঁ, আৰু ময়ো কিন্তু খাই লৈছোঁ। তাৰপিছতে এইফালে বহাই দিছোঁ চব্জি। এইটো কচুৰ আজি টেঙা বনাম। কচুটো মই কুকাৰত বইল কৰি লৈছোঁ। আৰু কালি মই বটলটো ধুই দিছিলোঁ, আপোনালোকক দেখাইছিলোঁ। তো তেল ভৰা নাই, এতিয়া তেলো ভৰাই লৈছোঁ। আৰু এইফালে দুফালে দুটা ভাত বহাই দিছোঁ। এটা এওঁৰ কাৰণে, আপোনালোকে গম পায়, আৰু ৰক্ষিত আৰু মোৰ কাৰণে সৰু চৰিয়া এটাত বহাই দিছোঁ। আৰু কোমোৰা ভাজি কৰি আছোঁ। কোমোৰা কাটিছিলোঁ যে অথনি, সেইটো অকণমান চাক কাটি নিমখ আৰু হালধি সানি পিনি যেনেকুৱা মানে বেঙেনা ফ্ৰাই কৰে তেনেকুৱা ফ্ৰাই কৰিছোঁ। আৰু এইফালে কচুখিনি বইল কৰি লৈছোঁ, সেইটোও অকণমান টুকুৰা কাটি লৈছোঁ চিলি পিনি। এইটো মই টেঙা বনাম, টেঙা মৰা পাত দি পিনিহে টেঙা বনাম। মই কিন্তু খাইছোঁ আগতে, মোৰ বহুত ভাল লাগে এই টেঙা মৰা পাতটো দি পিনি। তো সেইটো দিয়ে কচু টেঙা বনাম। আৰু মছলা একো নিদিওঁ, খালি জলকীয়া, নিমখ আৰু হালধি দি পিনি। তো সেইটো বনাই আছোঁ। তো আজি মানে ভিডিঅ'টো মই বেছিকৈ এটা ডাঙৰো নিদিওঁ, সৰু ভিডিঅ' দিছোঁ। আৰু মই সদায় সৰুৱে দি আছোঁ, 8-9 মিনিটৰ ভিডিঅ'ই দিছোঁ। আপোনালোক সকলোৱে ভিডিঅ'টো চাব,
মৰম দিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে মোৰ ভিডিঅ'টো আপোনালোকক কেনেকুৱা লাগিলে আৰু মোৰ কামখিনি মই কিন্তু যিমানটো পাৰোঁ চেষ্টা কৰি আছোঁ যে অকণমান ভাল ভাল ভিডিঅ' দিবলৈ আৰু যিহেতু মোৰ চিম্পল লাইফষ্টাইল মোৰ লাইফটোত গোটেই দিনটো কি চলি থাকে মই কেনেকুৱা কামখিনি কৰি থাকোঁ কেনেকুৱা ঘৰখন মানে চলাই মিলাই পিনি লৈ যাওঁ সেইখিনি মই ডেইলি টু ডেইলি আপোনালোকক দেখাই আছোঁ কোনোবা যদি কিবা চাবলৈ বিচাৰে কিবা ধৰণৰ কিবা কাম তেতিয়া মোক আপোনালোকে কমেণ্ট কৰি জনাব পাৰে মই সেইখিনি চেষ্টা কৰিম দিবলৈ যিহেতু সেইটো কাৰণে সদায় একেটাই ভিডিঅ' হৈ আছে কাৰণে ব্লগ ভিডিঅ' যিহেতু এইটো আৰু চিম্পল লাইফ মোৰতো চিম্পল লাইফ একদম ডাঙৰ ঘৰৰো নহয় আমি দুখীয়া ঘৰৰ হয় সেইটো কাৰণে যিমান যেনেকুৱা মই কৰি আছোঁ মই সেইটোৱে দেখাই আছোঁ আৰু অকলে মোবাইলটো লৈহে কৰোঁ ক'ৰবাত কিবা এটা থৈ পিনিহে কৰোঁ কোনোবা ধৰিব লগা নাই ৰক্ষিতে ৰাতিপুৱা অকণমান যিমানটো পাৰে ধৰি দিয়ে তাৰপিছত দোকান গুচি যায় তো সেইটো কাৰণে নিজেৰে এটা হাতে মোবাইল ধৰিয়ে কামখিনি কৰি থাকোঁ চ' কেতিয়া আপোনাৰ টেঙা মৰা পাতৰ দি পিনি কচু টেঙা হৈ গ'ল বহুত টেষ্টি হৈছিলে খাবলৈ দেই বহুত ভাল হ'ল আৰু মোৰ আজি 2টা জেগা যাবলৈও আছে ক'লোৱেই এটা মিউনিচিপালিটি অফিচত যাম গছপুলি আনিবলৈ তাৰপিছত তাতে গৈ পিনি শুনিলোঁ যে ছাৰে ক'লে যে গছপুলিটো কিন্তু আজি নহ'লে কালিৰ ভিতৰত লগাই দিব তো মই যিহেতু ভাবিছোঁ যে যিদিনা কষ্ট হৈছে অকণমান বেছিকৈ হওক আজি গছপুলিটো লগাই দিম আৰু অফিচত আমি আহি পাই গৈছোঁ চব কিমান ভিৰ ইমান ভিৰ নহয় মই ইয়াতে 1-1.5 ঘণ্টা লাগিব এই ভিৰৰ ভিতৰত গৈ পিনি মই গছপুলি লোৱাৰ নামখিনি লিখিলোঁ তাৰপিছতে গছপুলি দিলে এতিয়া বাজি গ'ল 1-1:30 খাবলৈ বহি গৈছোঁ বহুত ভাগৰ লাগিছে বহুতেই ভাগৰ লাগিছে তো কি বনালোঁ সেইটো আপোনালোকক দেখাইছোঁ ভোট জলকীয়া লৈ লৈছোঁ মৰাপাতৰ বৰা কৰিছোঁ চাল কোমোৰা ভাজি দালি আৰু টেঙা সেইটো লৈ বহি গৈছোঁ খাবলৈ সেইটো খাই বৈ আকৌ ওলাই যাম আমি গছপুলি লগাবলৈ গছপুলি লগা মানে আমাৰ বাউণ্ডেৰী ঘৰৰ ভিতৰতে গৰু চৰু সোমাই যায় বাউণ্ডেৰীৰ ভিতৰত তো সেইটো কাৰণে মই ইমান ভালকৈ মানে চেষ্টা কৰা নাই লগাবলৈ মানে যিহেতু মানে গৰু খাই দিব তো বেলেগক মাটিত মানে আমাৰ গোটৰে এজন তাহঁতে ঘৰত লগাইছে তাত গৈ আছিলোঁ আমি আচল কিমান জমনি গৈছে ফুল চিনি পিনি তো আপোনালোকে সেইটো চাই থাকোঁ তাহঁতে কথাখিনি আৰু মোৰ ভিডিঅ' যদি ভাল লাগে এটা লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো কালি আৰু এটা নতুন ভিডিঅ' লৈ আহি যাম বাই যার বাড়ি ফুল চুরি করতেছে আমি কালকে ভিডিওটা দিয়ে দিব ওখানে আয় পড়বো তারপর একে ধরবো ফুলটু আয় ফুলচুর দোকানত গিয়ে কম আলাবো খুব পয়সা লাগালো কিন্তু আই হেট ইউ গাছের ডালা দিতে পাতাল আই লাভ ইউ আই হেট ইউ আই লাভ ইউ মাই ফুড আই লাভ ইউ বলে মাই ফুড করবো না বাবা দোকানত এ ফুলটা ফুটে গেল হ্যাঁ এদিস না আর এত কষ্ট করে পাইটা আনছে কি পড়ে যাচ্ছে আরে তো খুব ভালো লাগাই দি পাঠাও কি মজা শাসন ভালো ইয়ে হয়ে গেছে এটা ঠিক আছে ফুটছে এটা সূর্যমুখী কি সুন্দর হয়েছে পাতাটা কি ধান গাছ হয়েছে যে ভালো লাগতেছে পাতাটা কি সুন্দর দেখো পিঁপড়া এই ফুলের পাতা না না ইয়ে না কি কয় ওদিকে ঘুরতে যেয়েছি সকালবেলা একটা গাছ এমন মাটির থেকে না গাছের ইয়ের মধ্যে হয় এখন ডালার থেকে ঝুললে আসে লতাগুলি এতটুকু পর্যন্ত কি ভাল লাগে হ্যাঁ ফুল নাই শুধু পাতা খুব সুন্দর কোন দিকে দেখছো তুমি এটা আমরা ঘুরতে যাই ওদিকে এই রাস্তাটাই ওদিকে আমরা লক্ষ্যে যাই কি সুন্দর রাস্তাটা বহুত সুন্দর এই বাড়িটা মানে মানুষ আসতে পারে আইসে বোধ হয় নতুন এসে মনে হয় গেছিল মনে নাকি নতুন হয়েছে না আগের ঘরগুলো গ্যাসের লগা বহুত বছর পরে আইসে বহুত নোংরা হয়ে গেছে গেছিল মনে হয় বহুত দিন পরে ঘরে